Hello friends, সকলো এতিয়া নিশ্চয় গম পাইছে চাগে সেপ্টেম্বৰৰ 1ৰ পৰা হয়তো ইন্টাৰভিউখিনি অনুষ্ঠিত হ'ব বুলি আৰু হোৱাটো প্ৰায় কনফাৰ্ম হৈছে সো সেইকাৰণে এতিয়া যি সকলে প্ৰেক্টিস কৰি আছে সেইসকলে আগৰ পৰা কৰি আছে সেইসকলৰ কাৰণে যথেষ্ট ভাল কথা কিন্তু বহুত এতিয়া আহি হয়তো বহুত দিন মাজতে অফ কৰি দিছিল আৰু এনেকুৱা সময়ত হয়তো তেওঁলোকে আকৌ এটা ইন্টাৰভিউ হোৱা বুলি গম পায় ষ্টাৰ্ট হ'ব বুলি গম পায় তেওঁলোকে আকৌ ষ্টাৰ্ট কৰিছে সো এই সময়ত আপুনি কেনেকৈ প্ৰেক্টিস কৰিলে খুব কম সময়ৰ ভিতৰত এটা ভাল টাইমিং আপোনালোকে দিব পাৰিব সো যি সকলে আগৰ পৰা শিডিউল মতে অনুশীলন কৰি আছিল সেইসকলৰ বাবে কোনো সমস্যাৰ কথা নাই তেওঁলোকে ঠিক হেদৰে কৰি যাওক আৰু বহুতে হয়তো শিডিউল মতে নকৰে সো সেইসকলে যেনেকৈ কৰিছে আপোনালোকে তেনেকৈ কৰি থাকক আৰু এতিয়া যি সকলে কৰা নাছিলে কিন্তু ভাবিছে মই শিডিউল মতে কৰিম কিন্তু আপুনি যদি বেছি দীঘলীয়া শিডিউল লৈ এনেকুৱা সময়ত টাইমিং মান ইমপ্ৰুভ কৰিব নোৱাৰিব আৰু মই সেইকাৰণে আপোনালোকক মাত্ৰ 3 দিনৰ কাৰণে এখন শিডিউল কম যিখন শিডিউলত অতি সহজে আপুনি খুব কম সময়ৰ ভিতৰতে খুব ভাল টাইমিং আনিব পাৰিব আৰু হেতু এটা হৈছে খুব শৰ্টকাট টিপছ বুলি ক'বলৈ গ'লে খুব এটা ভাল টাইমিং আনিবলৈ আপুনি সেই ধৰণে যে প্ৰেক্টিস কৰে তেতিয়া আপোনাৰ নৰমাল প্ৰেক্টিসতকৈ বহুতখিনি ভাল টাইমিং আহিব সো কিদৰে প্ৰেক্টিস কৰিব মই আপোনালোকক কৈ গৈছো আৰু আপোনালোকে হেদৰে নোট কৰি ল'ব বা আপোনালোকে মনত ৰাখি ল'ব আৰু হেদৰে প্ৰেক্টিস কৰিব সো প্ৰথম দিনা আহিলে সোমবাৰ দিনা আপুনি কি কৰিব এটা 3200 মিটাৰ ৰানিং কৰিব আৰু দৌৰাৰ আগতে এটা কথা মনত ৰাখিব যে আপোনালোকে অলপমান ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং কৰি ল'ব তেতিয়া আপোনালোকে ইনজুৰিৰ পৰা বাচি থাকিব পাৰিব সো সোমবাৰে প্ৰথম দিনা কি কৰিব আপোনালোকে এটা 3200 মিটাৰ ৰানিং কৰিব 3200 মিটাৰ কৰাৰ পিছত আপোনালোকে 3 বা 4 মিনিট সময় ৰেষ্ট লৈ এটা 1600 মিটাৰ ৰানিং কৰিব সো 1600 কৰাৰ পিছতে হেয়া আছিল আপোনাৰ ৰাতিপুৱাৰ ট্ৰেইনিং আৰু ইয়াৰ পিছত আপোনালোকে ইভিনিং সময়লৈ কি কৰিব পিছবেলা পৰত 15 মিনিট সময় নৰমাল ৰানিং কৰিব স্পিড কৰিব নালাগে খুব বেছি নৰমাল ৰানিং কৰিব আৰু লগতে অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰসাইজ কৰিব সো এই আছিল সোমবাৰ প্ৰেক্টিস ইয়াৰ পিছত আহিলে মঙ্গলবাৰ দিনা আপুনি কি কৰিব অলপমান লং ৰানিং কৰিব লাগিব কাৰণ আমাৰ ষ্টেমিনাটো যদি ভাল নাথাকে এন্ডুৰেন্সটো ভাল নহয় তেনেহলে আমি এটা স্পিডত ৰানিং কৰিবলৈ আমাৰ কষ্ট হয় আৰু শেষৰ ফালে আমাৰ ষ্টেমিনা কমি যায় আৰু আমাৰ স্পিডো কমি যায় সো সেইকাৰণে অলপমান লং ৰানিংৰ প্ৰয়োজন আছে আপোনালোকে মঙ্গলবাৰ দিনা 6 পৰা 8 কিলোমিটাৰ ৰানিং কৰিব আৰু মই 6 পৰা 8 কিলোমিটাৰ বুলি এই কাৰণে কৈছো যে যি সকলৰ এন্ডুৰেন্স ভাল ষ্টেমিনা আছে সেই সকলে 8 কিলোমিটাৰ পৰ্যন্ত কৰিব পাৰে কিন্তু যি সকলে লং ৰানিংত অলপমান অসুবিধা হয় হয়তো যি সকলে লং ৰানিং ভালকৈ নোৱাৰে সেই সকলে অতি কমে 6 কিলোমিটাৰ কৰিবলৈ চেষ্টা কৰিব আৰু চেষ্টা কৰিব যে আপুনি 5 মিনিটতকৈ কমত দৌৰিবলৈ চেষ্টা কৰিব পাৰ কিলোমিটাৰ আপুনি 5 মিনিটতকৈ কমত দৌৰিব চেষ্টা কৰিব আৰু পেচ মেইনটেইন কৰিব যাতে একেটা স্পিডত আপুনি ৰানিং কৰিব পাৰে যদি পাৰে আপোনাৰ ষ্টেমিনা চেনেল 4.5 মিনিটতো যাব পাৰে আৰু যদি নোৱাৰে আপুনি চেষ্টা কৰিব যাতে 5 মিনিটতকৈ প্ৰতি কিলোমিটাৰ কম লাগে এই আসলে ৰাতিপুৱাৰ প্ৰেক্টিস আৰু ইভিনিং হল আপোনালোকে কি কৰিব ঠিক একেদৰে 15 মিনিট মান সময় নৰমাল ৰানিং কৰিব স্লো ৰানিং কৰিব স্পিড নহয় তাৰ পিছত আপুনি অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰসাইজ কৰিব পাৰে সো এই আসলে মঙ্গলবাৰ ট্ৰেইনিং আৰু ইয়াৰ পিছত আহিলে বুধবাৰ দিনা মৰ্নিংৰ টাইমত আপুনি কৰিব এটা 1 কিলোমিটাৰ তাৰ পিছত আপুনি 2.5 বা 3 মিনিট ৰেষ্ট লৈ পেলাই এটা 800 মিটাৰ তাৰ পিছত আপুনি 2 মিনিট ৰেষ্ট লৈ এটা 600 মিটাৰ আৰু তাৰ পিছত এটা 2 মিনিট ৰেষ্ট লৈ এটা 400 মিটাৰ মাত্ৰ আপোনালোকে 4টা ৰিপিটেশন কৰিব লাগিব ভালকৈ মনত ৰাখি ল'ব যে প্ৰথমতে এটা 1 কিলোমিটাৰ 3 মিনিট ৰেষ্ট লৈ এটা 800 মিটাৰ 2 মিনিট ৰেষ্ট লৈ এটা 600 মিটাৰ আকৌ আপোনালোকে 1.5 পৰা 2 মিনিট ৰেষ্ট লৈ এটা 400 মিটাৰ সো এই 4টা ৰিপিটেশন থাকিব আপোনাৰ বুধবাৰ দিনা আৰু বুধবাৰ দিনা আপোনালোকে ইভিনিং টাইমলৈ একো কৰিব নালাগে সেইদিনা ৰেষ্ট থাকিব আৰু ঠিক এনেদৰে আপুনি আকৌ সোমবাৰে মঙ্গলবাৰে বুধবাৰে যিদৰে কৰিছিলে একেদৰে আকৌ বৃহস্পতি শুকুৰ শনিবাৰে আপোনালোকে কৰিব পাৰে সেম প্ৰেক্টিস এনেকৈ লৈ যাব 3 দিন কৰিব 3 দিনৰ মূৰত আকৌ প্ৰথম পৰা আৰম্ভ কৰিব এনেকৈ সোম মঙ্গল বুধ যেনেকৈ হৈছিল আকৌ বৃহস্পতি শুকুৰ শনি তেনেকৈ আপোনালোকে লৈ গুচি যাব আৰু দেওবাৰ দিনা আপোনালোকে ৰাতিপুৱাৰ সময়ত অলপমান 10 পৰা 15 মিনিট সময় অলপমান ৱাৰ্ম আপ কৰিব স্লো ৰানিং কৰিব আৰু লগতে অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰসাইজ কৰিব পাৰে আৰু দেওবাৰ দিনা কৰাটো সম্পূৰ্ণ কম্পালসৰি নহয় আপোনালোকে ইচ্ছা কৰিলে হেনা ৰেষ্টটো ল'ব পাৰে কিন্তু যদি অলপমান কৰে তেনেহলে ভাল আৰু কৰিব নোৱাৰিলেও কোনো কথা নাই আৰু এইদৰে আপোনালোকে প্ৰেক্টিস কৰি যাওক চাব যে খুব কম সময়ত আপোনালোকে খুব সোনকালে এটা ভাল টাইমিং আনিব পাৰিছে কাৰণ এতিয়া সময় যথেষ্ট কম আছে আৰু ইন্টাৰভিউ একেবাৰে কাষ চাপি আহিছে আৰু কম দিনৰ ভিতৰত যদি আপোনাৰ এটা ভাল টিপছ লাগে তেনেহলে ৰানিংৰ স্পিড বঢ়াবলৈ তেনেহলে এইটো এটা হৈছে খুব ভাল টিপছ আৰু এইদৰে আপুনি প্ৰেক্টিস কৰক চাব যে খুব কম সময়ত আপোনালোকৰ বহুত ভাল টাইমিং আহিছে যদি আপোনালোকে এইদৰে কৰি যায় হয়তো যি সকলৰ টাইমিং 13 পৰা 14 মিনিটৰ ভিতৰত সময় লাগিছে সেই সকলৰ অতি সোনকালে আপোনালোকৰ 11 পৰা 12 মিনিটৰ ভিতৰত আপোনালোকে দৌৰিব পাৰিব আৰু যি সকলৰ হয়তো 12 মিনিট বা 11.5 মিনিট লাগিছে সেই সকলে আৰু টাইমিং নিজৰ ইমপ্ৰুভ কৰিব পাৰিব আশা কৰিছো শিডিউলখন সকলে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে ভালকৈ প্ৰেক্টিস কৰি যাব আৰু যদি কিবা আপোনালোকৰ কোৱেশ্চন আছে তেনেহলে আপোনালোকে কমেন্ট কৰি মোক সুধিব পাৰে আৰু যদি ভিডিওটো চাই ভাল লাগিলে নহলে লাইক কৰিব লগতে সকলোকে শেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি লবলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ' জয় আই অসম